কি লৈছে হা একো নাই বেড কভাৰ এখন গামোচা এখন মেডিটেশ্যন চেণ্টাৰ ভিডিঅ' এটা কৰিছোঁ ভাইটি আহি গ'লা তুমি বৰষুণ ভিজি ভিজি আহি পালো আমি ক'ত যাম এতিয়া হা ক'ত যাম বাহালে এতিয়া কি আছিল বাহালে বাহা কি আছিল জাগাটো দলগাঁও যাম চলো আপোনালোক অভি যা ৰাও সেইটো লৈ যাম বাৰু নমস্কাৰ বন্ধুসকল সেউজীয়া বাস্তৱ চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম আমি চলোৱা তাৰপিছত মই চলাম হেলমেটটো মই হেলমেট ল'ব লাগিব হেলমেট ভুল গিয়া মানে বন্ধুসকল আনলক ফৰ আৰম্ভ হৈছে আৰু এতিয়া কিছুমান কামবোৰ খোলা দিছে সেয়েহে মোৰ ভাড়া ৰুমলৈ যাম আজি মোৰ লগত দীপাংকৰ আৰু মই দুইজনে যাম বাইকেৰে সেয়েহে বলকচোন আমি ৰাস্তাত কি লগ পাওঁ কি কৰোঁ আৰু ৰুমলৈ গৈ কি কৰোঁ ভিডিঅ'টো দেখুৱাই থাকিম আপোনালোকক চাই থাকক আমি যাম এতিয়া দৰঙৰ দলগাঁৱলৈ মানে কি হৈছে বৰষুণ দিছে অলপ আৰু আমি এয়া প্ৰথমে পথাৰৰ মাজে তাৰপিছত আৰু ভাল ৰাস্তা পাই যাম কি হৈছে মানে লকডাউন খোলা দিলে আনলক ফ'ৰ আৰম্ভ হৈ গ'ল মানে স্কুল কলেজ আৰম্ভ হ'ব গতিকে আমিও নিজৰ ঠাইলৈ বহুদিন থাকিলোঁ ঘৰত গৈ আছোঁ ৰাওনা হৈছোঁ মোৰ বন্ধু দীপাংকৰৰ সৈতে আপোনালোকক দেখুৱাই যাম আমাৰ যাত্ৰাত কি হয় মাজত কি দেখা পাওঁ দীপাংকৰ এনেও ৰাশিফল চাই আহিছে ৰাশিফলৰ বোলে আজি অযথা খৰচ আছে কিবা অযথা খৰচ হয় ক'ব নোৱাৰোঁ ৰাশিফল মিলে নে নিমিলে বলক বন্ধুসকল আহি আমি এটা ঘৰ পালোঁ এই চাওক ঘৰটো ইমান ধুনীয়া আমাৰ জাতীয় পতাকাৰ ৰং দিছে খুবেই ধুনীয়া ঘৰটো ভাল লাগে সদায় আমি মানে ইফালে আহিলে আমি চাওঁ এইটো ঘৰটো বহুত ধুনীয়া বন্ধুসকল আমি এতিয়া আন্ধেৰিঘাট হৈ ডিপিলা অভিমুখে গৈ আছোঁ ডিপিলা পোৱাৰ আগতে এয়া আমি দৰঙৰ বিখ্যাত সত্ৰ পালোঁ এয়া খুবেই ধুনীয়া কৃষ্ণ আৰু মানে তেল সোমাব থাকে আৰু অকণমান তেল সোমাই লওঁ তেলটো সোমাবই লাগিব বাইকত নহ'লে আৰু ক'ত হ'ব চাহ খাম কি খাবা এতিয়া চাহ খাম এতিয়া কি আনিব দিছা এইটো চাহটো স্পেচিয়েল কিন্তু চাহটো পূৰা ভৰ্তি কৰি দিয়ে আমাৰ তাৰে 2 কাপ হ'ব না দামো কম চৰি 5 টকা আছিলে হ'ল আমি যিখন হোটেল সোমাইছোঁ এইখন হোটেল ডিপিলাত ইয়াতে চাহৰ মূল্য কম আৰু চাহটো ফুল কৰি দিয়ে আমাৰ তাৰে 2 কাপে হ'ব আৰু ভাল ইয়াত লিখাইছে জোৰকৈ নক'বা কোনোবাই শুনিব ওচৰ চাপি নাহিবা কোনোবাই দেখিবা বাহ ধুনীয়া লাগিলে আকৌ বৰষুণ আৰম্ভ হৈ গ'ল বাহিৰত বৰষুণ দি আছে আমি ৰ'ব লাগিব অলপ ডিপিলাৰ পৰা মংগললৈ অভিমুখে গৈ আছোঁ মংগললৈ চাহ পানী খাই ল'লোঁ বৰষুণো কমিলে যাব পাৰি আৰু এতিয়া পাথেৰিঘাট কৃষক শ্বহীদ ভৱন পালোঁ এয়া দেখিছে শ্বহীদ ভৱন দৰং বিখ্যাত পাথেৰিঘাটৰ কৃষক শ্বহীদ ভৱন এয়া আমি পালোঁ আজি ইয়ালৈ নোসোমাওঁ বাৰু পিছলৈ আমি পিছৰ ভিডিঅ'ত আপোনালোকক কেতিয়াবা আহিলে ভালকৈ দেখুৱাম আৰু সম্পূৰ্ণ হোৱা নাই ইয়াত বহুতো বনাই আছে পিছলৈ ভালকৈ চাম আমি আৰু মংগললৈ প্ৰায় 15 কিলোমিটাৰমান আছে মংগললৈ আৰু আমাৰ আকৌ ৰৈ দিলোঁ অলপ ভাইটি কেনে বৰষুণ লাগিছে ঠাণ্ডা দেৰি হৈ গৈছে আমাৰ এতিয়া বৰষুণ আকৌ ৰৈ দিলোঁ ঠিক আছে অ'কে বাই আহি আমি মংগললৈ পাম কিন্তু ই ৰ'ব দিলে অলপ কিয় ৰ'ব দিলে মূত্ৰ বিসৰ্জন নেকি এই বঢ়িয়া বন্ধুসকল আমি মংগলদৈ টাউনলৈ নোসোমাই অলপ ভিতৰেৰে আহিলোঁ কেৰিমাৰি বুলি কোৱা ঠাই এডোখৰ ওলালোঁ আৰু আহি আমি ধুলা থানা পালোঁ দৰঙৰ ধুলা থানা আৰু ধুলা বজাৰ বুলি বিখ্যাত আৰু দৰঙৰ এটা কথা লক্ষ্য কৰিবলগীয়া এয়া হাতী দৰঙত আহিলে আমি প্ৰায় হাতী দেখা পাওঁ সঁচাকৈ দৰঙত বহুত হাতী আছে নেকি আৰু এয়া ধুলা উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু আমি গৈ এতিয়া অসমৰ বিখ্যাত বজাৰ চব্জিৰ কাৰণে বিখ্যাত বজাৰ খাৰুপেটীয়া পামগৈ আৰু বেছি দূৰ নাই তেজপুৰ 90 দলগাঁও 11 আৰু খাৰুপেটীয়া অনলি 6
এয়া আমি দেখিছোঁ এতিয়া খাৰুপেটীয়া দুৰ্গা মন্দিৰ খুব ধুনীয়া বনাইছে ইয়াতে খাৰুপেটীয়া পাৰ হৈ আহি আমি ইয়াতে এখন বজাৰ পাম এইখনো বহুত ডাঙৰেই বজাৰ বালুগাঁও বজাৰ বুলি কয় চব্জিৰ কাৰণে বহুতেই বিখ্যাত ইয়াৰ পৰাই অসমৰ সকলো ঠাইতে চব্জি যায় বুলি ক'ব পাৰি আপাৰ আসামলৈ যায় বহুত চব্জি পোৱা যায় কিন্তু লকডাউন চলি আছে তথাপিও ইয়াতে চব্জি বজাৰ চলি আছে এতিয়াও আৰম্ভ হৈ আছে বন্ধুসকল এইখিনিতে মোৰ এটা আপোনালোকে বিশেষ অনুৰোধ আপোনালোকে যদি মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি আপোনালোকে ভিডিঅ'টো ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব প্লিজ 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 বন্ধুসকল আহি আহি আমি দলগাঁও হাই ছেকেণ্ডেৰী পালোঁ আৰু ইয়াত দলগাঁও টাউন সৰু টাউন এখন পালোঁ দলগাঁও আপোনালোকে চাওক ইয়াতে দলগাঁও সৰু টাউন আৰু আমাৰ ৰুমো পাব হ'ল আপোনালোকে এয়া এটা দলগাঁৱৰ টাউনত মাজত শিৱ মন্দিৰ বহুত ধুনীয়া শিৱ মন্দিৰ আৰু বন্ধুসকল আপোনালোকক এইখিনিতে জনাই দিওঁ দলগাঁও হ'ল দৰং ডিষ্ট্ৰিক্টৰ পূবফালে থকা এখন সৰু টাউন আৰু বন্ধুসকল এই অকণমান এই মন্দিৰটোৰ পিছফালেৰে ৰাস্তাটোৰে গ'লে আপোনালোকে ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ যাব পাৰিব দলগাঁৱৰ পৰা বেছি দূৰ নহয় 7 কিলোমিটাৰমান হয় ওৰাং ৰাষ্ট্ৰীয় উদ্যান বন্ধুসকল আহি আহি আমাৰ ৰুমে পাব হ'ল এয়া দুৰ্গা মন্দিৰৰ ওচৰেৰে আমাৰ ৰুম পাম আৰু ৰুমত আমাৰ ইতিমধ্যে আমাৰ ডেকা ছাৰ আহি পাইছে আমাৰ এই আন এটা ৰুমৰ সদস্য আৰু আজি ডেকা ছাৰৰ বাৰ্থডে পাৰ্টি হ'ব ৰাতি পুষ্প ভৱন এই ডেকা ছাৰ হেপী বাৰ্থডে থেংক ইউ ছাৰৰ আজি বাৰ্থডে আছে আমি আহি পালোঁ ইয়াত বাৰ্থডে বয় ছাৰে চাফা কৰিছে বহুত দিন পিছত আহিছে লকডাউনটো কেনেকুৱা লাগিল জাৰ্ণিটো কৈ দিয়া ভাইটি ধুনীয়া মাজতে বৰষুণে অকণমান দিগদাৰ দিলে আৰু এইয়া আমাৰ ডেকা ছাৰ বাৰ্থডে বয় বাৰ্থডে মেন আজি বাৰ্থডে আছে আহি পালোঁ আমাৰ লেতেৰা হৈছে ৰুমবিলাক এইটো ডেকা ছাৰৰ ৰুম ডেকা ছাৰে চাফা কৰিলে তালা খুলিম কিন্তু বেলেগ বেলেগ ৰুম বহুত ৰুম আছে পৰিৱেশটো দেখুৱাৰ পিছত চাফা হৈ আছে বেছি বেয়া হোৱা নাই গছবিলাক কাটি কাটি চাবি পাই গ'লোঁ আৰু ৰুমটো বা কি অৱস্থা হৈছে খুলি চালে গম পোৱা যাব মাজতে এদিন আহিছিলোঁ বহুত লেতেৰা আছিলে নিগনি এন্দুৰ উঠি আছিলে এতিয়া বা কি হৈছে ডেকা ছাৰৰ ৰুম হেনো গোটেই কুটিছে ফোন কৰি কৈছে আৰু এতিয়া বা কি হৈ আছে চাওঁ ভয় লাগে সাপ চাপ কিবা কিবি এয়া দেখিছে ৰুম ফেনটো নঘূৰে আমি দুয়োজনে দুয়োটা ৰুমত থাকোঁ বেলেগ বেলেগ কেম্পাছত থাকোঁ কিন্তু ইয়াক অলপ সময় মোৰ ৰুমতে ৰাখিছোঁ আৰু অলপ পিছতে যাবলৈ দিলোঁ আহি পালোঁ ইমান লেতেৰা হোৱা নাই ভাবাৰ সময় লেতেৰা হোৱা নাই আগতে ইয়াত এবাৰ আহি পাই গৈ থৈ গৈছোঁ বঢ়িয়া কেনেকুৱা বঢ়িয়া এতিয়া কামত লাগি যাম মই এইফালে দেখিছোঁ চাওক বঢ়িয়া নহয় মানে এইবিলাক নিগনি কুটিছে এয়া কুটিলে বোলে কি হৈ গ'ল গোটেই কুটিলে এইয়া কম্বল কুটি দিলে এয়া কুটিলে এইয়া তুলি দেখিছে ইমান এটা ঠিক নহয় তাৰমানে এইবিলাক কি কৰি দিলে ক'ৰ পৰা ওলালে গাড়ীৰ পৰা ওলাইছে
ধৰি থাকচোন ভালকৈ খুলি চাওক এইটো কি কুটিলে ইমানো কুটা নাই কুটিছে ইমানখিনি কুটাৰ পিছত ইমানো কুটা নাই বোলে তথাপিও আৰু ডেকা চাই বোলে বহুত কুটিছিলে আৰু হৈ গ'ল আৰু এইফালে কি এইখিনি কি খালো মাকৈ এটা আছিলে আচ্ছা নিগনিয়ে খাই দিলে এইবাৰে খাই দিলে ঠিকে আছে চব কি এইবোৰ এই অৱস্থা এইবিলাক চাওক অৱস্থা বহুত বেয়া এইবিলাক থৈ গৈছিলোঁ এনেকৈ আৰু মোৰ এয়া আমি অসমীয়া ইয়াত অসমীয়া গাড়ী চলিবই আৰু মোৰ স্পেচিয়েল চামন কাপোৰ চাপোৰবিলাক ৰুমটো দেখুৱালে যিহেতুকে চাফা কৰি আকৌ এবাৰ দেখুৱাম বাৰ পিছত জোতা চোতা অৱস্থা বেয়া বাৰু আপোনালোক ভিডিঅ'টো পিছলৈ দেখুৱাম বন্ধুসকল পুৰা 4 মাহমানৰ পিছত লকডাউনৰ পিছত এয়া অৱস্থা দেখিছে কি কৰিছে উপায় নাই ৰুমটো আজি চাফাই কৰিব লাগিব বাহিৰতো বহুত কাম কৰি আছে ডেকা ছাৰে এয়া দেখিছে ডেকা ছাৰে চোলাৰবিলাক ধৰিছে ময়ো থৈ দিলোঁ আৰু গোটেই কাপোৰে ধুব লাগিব আৰু পিন্ধাৰ কাৰণে বেলেগ কাপোৰ লৈ আহিছোঁ আৰু বেড কভাৰ লৈ আহিছোঁ যাতে ৰাতি কমচে কম শুব পাৰোঁ আজি আৰু কি হয় অৱস্থাও বেয়া গোটেই পানী কৰি দিলোঁ এয়া গোটেই বস্তুবিলাক উলিয়াই বাহিৰত দিলোঁ চাৰ্ফ প্ৰায় ডিচিপ্লিন হৈছে এতিয়া ভাল হৈ গ'ল এতিয়া আৰু অলপ আছে বাৰু এইখিনি কৰিম ফেনটো বেয়া হৈছে ভাল কৰিব দি থৈ আহিলোঁ এবাৰ ঘূৰিলে কিন্তু কাম নহ'ল এতিয়া গা ধুম হেলমেট আৰু ফ্ল'ৰটো শুকোৱা নাই ফ্ল'ৰটো তিতি আছে কি কৰিব আৰু উপায় নাই ৰাতিপুৱা ভাত খাই অহা নাই ভোক লাগি গ'ল এতিয়া 3টা মানে বাজি গ'ল ভাত পানী খালোঁ এতিয়া আমি আৰাম কৰিছোঁ